বুদ্ধিমান ব্যক্তিয়ে এই চাৰিটা কথা মানুহক নকয়। এই চাৰিটা কথা মানুহক ক'লে ক্ষতি হ'ব। আহকচোন এই চাৰিটা কথা কি কি এই ভিডিঅ'টোৰ পৰা জানি লওঁ। বুদ্ধিমান লোকসকলৰ কিছুমান গুণ থাকে, যিবোৰ গুণে তেওঁক বুদ্ধিয়ক হোৱাত সহায় কৰে। লগতে সেই গুণসমূহে তেওঁলোকক সফল হোৱাতো সহায় কৰে। সেই গুণসমূহ কি কি আজি এই ভিডিঅ'টোৰ পৰা জানি ল'ম। প্ৰথমতে, নিজৰ দৰিদ্ৰতাৰ কথা কেতিয়াও আনৰ আগত নক'ব। যদি আপুনি নিজৰ দৰিদ্ৰতাৰ কথা আনৰ আগত কয়, তেনেহ'লে মানুহে আপোনাক গৰীব বুলি ভাবিব আৰু আপোনাৰ দৰিদ্ৰতাৰ সুযোগ ল'ব। সেয়েহে কেতিয়াও নিজৰ দৰিদ্ৰতাৰ কথা কাকো নক'ব। দ্বিতীয়তে, নিজৰ ব্যক্তিগত সমস্যাৰ কথা আনক নক'ব। ব্যক্তিগত কথা আপোনজনৰ বাহিৰে আনৰ সৈতে কেতিয়াও আলোচনা কৰা উচিত নহয়। কাৰণ নিজৰ ব্যক্তিগত সমস্যাৰ কথা যদি মানুহে জানে, তেনেহ'লে সেই কথা সমাজৰ মানুহৰ লগত সমালোচনা কৰিব। এনে ক্ষেত্ৰত আপোনাৰ সমস্যা দুগুণ বৃদ্ধি হ'ব। সেয়েহে কেতিয়াও ব্যক্তিগত সমস্যাৰ কথা কাকো নক'ব। তৃতীয়তে, নিজে পোৱা অপমানৰ কথা কেতিয়াও আনৰ লগত আলোচনা নকৰিব। আপুনি পোৱা অপমান, ঠাট্টা মস্কৰাৰ কথা আনক নক'ব। ঠাট্টা মস্কৰাৰ কথা আনক ক'লে আপোনাৰ মান সন্মান হানি হ'ব। কিয়নো যাক আপুনি এই কথা ক'ব, তেওঁ এই কথা শুনি আনন্দ পাব আৰু বহুজনৰ মাজত প্ৰচাৰ কৰিব, আৰু তাৰ কাৰণে আপুনি হতাশাত ভুগিব আৰু আত্মবিশ্বাস হেৰুৱাই পেলাব। চতুৰ্থতে, নিজৰ ব্যৱসায়ৰ ক্ষতি বা অৰ্থৰ ক্ষতিৰ কথা অইন লোকক কোৱা উচিত নহয়। নিজৰ ব্যৱসায়ৰ লাভ লোকচান বা টকাৰ লোকচান বা ক্ষতিৰ কথা আনক কোৱা অনুচিত। কাৰণ এই ক্ষেত্ৰত আপোনাক কোনেও সহায় নকৰে। মুখে মুখে আপোনাক সহানুভূতি দেখুৱাব আৰু আপুনি দূৰ হ'লেই আপোনাক লৈ হাঁহিব। যদি এই কথা প্ৰকাশ কৰিব বুলি ভাবিছে, তেনেহ'লে আপুনি আপোন মানুহৰ আগতহে প্ৰকাশ কৰক, যাৰ পৰা আপুনি সহায় পোৱাৰ আশা কৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টোৰ পৰা যদি কিবা শিকিব পাৰিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো এনেধৰণৰ ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰি ৰাখিব।